ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল হাফিজুৰ কম্পিউটাৰ। আজি আমি জানিম যে ভোট কেনেকৈ ট্ৰান্সফাৰ কৰিব পাৰি। মানে ধৰক এজন ছোৱালীৰ বিয়া হৈ গৈছে আন ঠাইত, সেই ভোটটো আমি ইয়াৰ পৰা কেনেকৈ ট্ৰান্সফাৰ কৰিম। এতিয়া আমাক তাত গুগল ক্ৰম ব্ৰাউজাৰত যাব লাগিব, বা যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে যাব, গৈ NVSP টাইপ কৰিব লাগিব। টাইপ কৰাৰ পিছত এইটো আহি যাব। NVSPৰ যিটো নেশ্যনেল পৰ্টেল এইটো অ'পেন হৈ আহিব। অ'পেন হোৱাৰ পিছত আপোনালোকক যদি ৰেজিষ্টাৰ থাকে তেনেহ'লে আপোনাৰ মোবাইল নম্বৰ, পাছৱাৰ্ড আৰু কেপচাৰ দি লগইন কৰিব পাৰিব। আৰু যদি ৰেজিষ্টাৰ নাথাকে তেনেহ'লে আপোনালোকক ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰত গৈ মোবাইল নম্বৰটো মাৰিব, তাৰপিছত OTP আহিব, OTP ভেৰিফাই হ'ব, এনেকৈ ৰেজিষ্টাৰ হৈ যাব। তো আপোনালোকক মোৰতো ৰেজিষ্টাৰ কৰাই আছে, তেনেহ'লে মই মোবাইল নম্বৰ, পাছৱাৰ্ড আৰু কেপচাৰ ফিল কৰি আছোঁ। ফিল কৰাৰ পিছত মই লগইন কৰিম। তো মোবাইল নম্বৰ, পাছৱাৰ্ড আৰু কেপচাৰ ফিল কৰিম, কৰাৰ পিছত লগইন কৰিম। আপোনালোকে মোবাইলতে ভোটটো ট্ৰান্সফাৰ কৰিব পাৰিব। ভিডিঅ'টো ভালদৰে চাই ল'ব। মোৰ এতিয়া পৰ্টেলটো অ'পেন হৈ আহিছে লগইন কৰাৰ পিছত। এতিয়া আমাক ফৰ্মত গৈ কৰিব পাৰিম। আমি ইয়াত লিখা আছে নিউ ভোটাৰ, আপোনালোকে নতুন ভোটাৰ আই কাৰ্ড এপ্লাই কৰিব পাৰিব। তাৰপিছত ভোটাৰ আই কাৰ্ড কাৰেকশ্যন কৰিব পাৰিব। যিহেতু আমি ট্ৰান্সফাৰ কৰিম, তাৰ কাৰণে আমাক ইয়াত চেল্ফ আৰু ফেমিলি আছে। আমি ফেমিলিৰে এজনক ট্ৰান্সফাৰ কৰিম, তেনেহ'লে আমাক ফেমিলি মাৰিব লাগিব। এতিয়া আমি ফেমিলি মাৰাৰ পিছত আমাক FXW নম্বৰটো মাৰিব লাগিব। নেটটো চলো আহি গৈছে। এতিয়া আমি FXW নম্বৰটো মাৰিম। মানে যিজনৰ আমি ভোটটো ট্ৰান্সফাৰ কৰিম সেইজনৰ FXW নম্বৰটো তাত মাৰিব লাগিব। আমি মাৰি আছোঁ। নেটটো চলো হোৱাৰ কাৰণে কামটো লাহে লাহে হৈ আছে। এতিয়া আমি নেক্সটত ক্লিক কৰিম। FXW মাৰাৰ পিছত আমাক নেক্সটত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ফৰ্ম 8 অ'পেন হৈ আহিব। আপোনালোকে ইয়াত কাৰেকশ্যন কৰিব পাৰিব, হাউচ নম্বৰ চেঞ্জ কৰিব পাৰিব, এড্ৰেছ চেঞ্জ কৰিব পাৰিব, ডেট অফ বাৰ্থ চেঞ্জ কৰিব পাৰিব। আমি যিহেতু শ্বিফ্টিং কৰিম, তেনেহ'লে প্ৰথমটো টিক মাৰ্ক দিম, দি ইয়াত আছাম লিখাই থাকিব, ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট ধুবুৰী, তাৰপিছত এছেম্বলিটো চিলেক্ট কৰিব লাগিব। এতিয়া তললৈ নামি আহিব লাগিব। অহাৰ পিছত আধাৰ কাৰ্ডটো চিলেক্ট কৰিব লাগিব। আমি আধাৰ কাৰ্ডটো নম্বৰটো উঠাই দিম। নম্বৰটো টাইপ কৰাৰ পিছত আমাক তললৈ মোবাইল নম্বৰটো টাইপ কৰিব লাগিব। মোবাইল নম্বৰটো টাইপ কৰাৰ পিছত আপোনালোকক ইমেইল থাকিলে ইমেইলটো দি দিব। আপোনাৰ যিটো মেছেজ এইটো ইমেইলত যাব, আৰু মোবাইল নম্বৰ দিলে মোবাইলত যাব। এতিয়া ইমেইলটো দিয়াৰ পিছত এতিয়া এড্ৰেছটো ফিল কৰিব লাগিব। আপোনালোকে ভোটটো কোন এড্ৰেছত ল'ব, যিজনৰ ভোটটো ট্ৰান্সফাৰ কৰিব সেই এড্ৰেছটো দিব লাগিব। এতিয়া আমি প্ৰথমে হাউচ নম্বৰ দিব লাগিব। হাউচ নম্বৰ দিয়াৰ পিছত আপোনালোকৰ গাঁওখনৰ লোকেলিটি এইটো দিব লাগিব। দিয়াৰ পিছত আপোনালোকক ভিলেজ দিব লাগিব, আপুনি কোন গাঁৱত ভোটটো লৈ যাব। তাৰপিছত পোষ্ট অফিচটো দিব লাগিব। দিয়াৰ পিছত আপোনালোকক পিন নম্বৰটো দিব লাগিব। এতিয়া আপোনালোকক সেইফালে এছামিছত উঠাব। উঠাৰ পিছত এইটো আপোনালোকে এছামিছ কীবৰ্ড ওলাই চাই পিনে ধুনীয়াকৈ লিখি দিব, যিটো এছামিছৰ নাম হয়। কাৰণ ইংলিছত লিখিলে এছামিছটো সঠিকভাৱে নাহে।
কিবোৰ্ডত দেখি পিনি আপোনালোকে চাই দিব। ইয়াৰ পিছত আপোনালোকক পোষ্ট অফিচটো মাৰি দিব লাগিব। তাৰপিছত পিন নম্বৰ মাৰিব। পিন নম্বৰ মাৰাৰ পিছত আপোনালোকক তাৰ চিল মাৰিব লাগিব। আমি মাৰি আছোঁ। এতিয়া আমাৰ এড্ৰেছটো ফিল হৈ গ'ল। এতিয়া ডকুমেণ্টটো দিব লাগিব। আপোনালোকে কি ডকুমেণ্ট দিব? ইয়াত বহুত কেইটা আছে। বেংক পাছবুক দিব পাৰে, পাছপোৰ্ট থাকিলে পাছপোৰ্ট দিব পাৰিব। তাৰপিছত স্কুল ইয়াত কাৰেণ্ট বিল থাকিলে কাৰেণ্ট বিল দিব পাৰিব। ইলেক্ট্ৰিচিটি বিল থাকিলে ইলেক্ট্ৰিচিটি বিল দিব পাৰিব। আমি আধাৰ কাৰ্ড দিম, সেইকাৰণে আধাৰ কাৰ্ড ছিলেক্ট কৰিছোঁ। তাৰপিছত এতিয়া ফল্টাৰত গৈ আপোনাক আধাৰ কাৰ্ডৰ PDF বা JPG কৰি ল'ব লাগিব। এইটো আপলোড দিব লাগিব। আপোনালোকে আধাৰ কাৰ্ডটো ছিলেক্ট কৰি ল'ব, লৈ এইটো আপলোড দি দিব। দিয়াৰ পিছত আপোনালোকক প্লেচ মাৰিব লাগিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি আকৌ আগৰ পিনে আহি ফৰ্মখন ভালদৰে চাই ল'ম। ঠিকে আছে নে নাই, ফিলআপখন কিবা ভুল হ'ল নেকি, এইটো আমি চাই ল'ম ধুনীয়াকৈ। আপোনালোকে ধুনীয়াকৈ চাই ল'ব, কিবা ভুল থাকিলে ঠিক কৰিব পাৰিব। কাৰণ যেতিয়া আপোনালোকে ছাবমিট মাৰিব তাৰপিছত আৰু ঠিক কৰিব নোৱাৰিব। সেইকাৰণে ভালকৈ চাই আপোনালোকক ছাবমিট মাৰিব লাগিব। এতিয়া আমি তললৈ নামি আহিম। আমি কেপচাৰটো ফিল কৰিলোঁ। কৰাৰ পিছত আমি প্ৰিভিউত ক্লিক কৰিম। প্ৰিভিউত ক্লিক কৰাৰ পিছত আমাৰ ফৰ্মখন অ'পেন হৈ আহিব। এইখন আমি প্ৰিণ্ট কৰিব ৰাখিব পাৰোঁ বা PDF বনাই ৰাখিব পাৰোঁ। ছেভ কৰি ৰাখিলেই হ'ল। আজিৰ ভিডিঅ' ইমানতে শেষ হ'ল। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।